ফুল চন্দন তুলসী জলকীয়া কেইটামানকে ছিঙি লওঁ পাই লফাহালে জালে ৰাধাৰ তোমাৰ কলচী চোতালখনে আৰু বকাখুৰ জাননে আজি মোৰ মনটো ইমান ভাল লাগি আছে কৰবাত কিবা লাভ চাভ হয় নিচিনাহে লাগিছে কাৰণ মই ৰাতিপুৱাই দুযোৰ শালিকা দেখিছো গম পাওঁ হে হয় নেকি মা লাই হালে জালে ফুল চন্দন তুলসী ৰাধা ৰাধা কিবা গানটো পাহৰিছো লাগিছে ভুলেই হৈছে নেকি বহুত দিন বিয়া চিয়াবোৰ খোৱাই নাই নহয় বুজিছা বকাখুৰ পাহৰিয়ে থাকিলো বিয়া নামবোৰ পাই কি জানো আছিলে লফাহালে জালে ৰাধাৰ তোমাৰ কলচী অ' মা এই নম্বৰ এটাই ফোন কৰিছে নথৰিবি এইবোৰ গোটৰ মেনেজাৰে কৰিব পাৰে আজি মোৰ পইচা চা দিব নালাগে লকডাউনত কিন্তু মানুহক খাবলৈকে নাই কেনেকৈ পইচা দিবি এইবোৰ ফোন চোন নথবি ধৰি সেইটো হ'ব পাৰে ৰিচিভ নকৰোঁ ন অ' মা আকৌ ফোন কৰিছে লোৱাচোন হেল্ল' অঁ হে অঁ দেতি হওঁ অঁ দেতা হওঁ এই মা ল না কিবা হিন্দীত কৈছে মই বুজিচোন পোৱাই নাই লোচোন তই নেজান এইবোৰ হিন্দীত বকিছ মই পাতিছোঁ দে মই হিন্দী জানো নহয় অঁ हेलो मैडम जी मिसेस बकुल सैकिया है ना मैडम ओह कहिए हाँ मैडम आपके इस फ़ोन नंबर पे 10 करोड़ की लॉटरी लगी है की लॉटरी लग रहा है ओह कब सिटी खेल खेला रहा था क्या जी मेरे नंबर पे 10 करोड़ की लॉटरी लगी है 10 करोड़ मैं जानूए मुझे लग ही रहा था कुछ होगा मैं बहुत लक्ष्मी है ना हाँ जी मुझे पता ही था आज कुछ होगा हाँ मैडम आप बहुत अमीर बन जाएंगी 10 करोड़ मतलब क्या टका नो 5 बाकसमान হ'ব বাৰু নেকি বাৰু পইচা 5 बकस ये क्या होता है मैम তেতিয়াহ'লে 10 বাকসমান अच्छा হ'ব 10 करोड़ की बात करिए पैसा हाँ आने के लिए अब क्या करना होगा अगर आप इसमें इंटरेस्ट है तो अपना बैंक अकाउंट नंबर और IFSC कोड मुझे देना होगा কি কয় মিছা কথা এইবোৰ হেৰি জমনি সমনি কৰ रहा है क्या बकुलियो हुदा भी तो नहीं बर भी आप लोग नहीं जानेगा हमको लेकिन गाँव का सब मानू जानता है हमको ये सब धেमाली सेमाली करके पैसा सैसा निदिया तो फलाखुरिया मार पीठी में पड़ जाएगा को हाँ इसलिए तो मैं बोल रहा हूँ ना ये कोई फेक नहीं ये 100% रियल है हाँ हमने कई लोगों को ऐसे 10 करोड़ दिए हैं ठीक है आप रखिए फोन है मैं व्हाट्सएप में वो ये मुखखনত किनु এখন বকিছো व्हाट्सएप में पठियाई देगा हाँ तो जल्दी से जल्दी अपना बैंक अकाउंट नंबर मुझे दे दीजिए आप रुकिए ओके मैडम ठीक है मैडम कल तक आपके पैसे आपके अकाउंट में आ जाएंगे हाँ शुक्रिया मैडम কাকুৰ বুইছনে কথা এটা মই ভাবিছোঁ ন মোৰ একাউণ্টত গোটৰ পইচা কেইটামানহে আছে সেইটো নিদিওঁ হেৰি কি বুলি কয় তোৰ বাপেৰৰ একাউণ্টটোকে দি দিওঁ বুইছ সেইটোতে পইচাখিনি সোমোৱাই দিব কাৰণ যিয়ে নহওক অকণমান পইচা দুটকামান দেখিলে সেতিও আমাক ধনী বুলি ভাবিবতো দেউতাৰৰ দৰমহা যোৱা মাহৰো এই মাহৰো আছে সেইটো কাৰণে বাপেৰৰ একাউণ্টটোকে দি দিওঁ বুইছ অঁ তুমি সেইটো কামকে কৰা বুইছা তুমি সেই দেউতাৰ একাউণ্টটোকে দি দিয়া মানে কি হ'ল সেতি অকণ দেখিও ভাল পাব একাউণ্টটো এইটোত আকৌ পইচা পাতিয়ে নাই নহয় কিনো দিবি তই বৌ হোৱাটছএপত এইবাৰ দে না কৈছে দি দিওঁগৈ জলদিকে সোমাই দিব আকৌ তেতিয়া পইচাটো মা আজি পুৰা ছাগলী খাম দেই ৰাতিকে ছাগলীয়ে খাবলৈ ইমান টকা পাইছোঁ 10 বাকচ এবাকচ তাক খাম এবাকচ খাম আকৌ এইবোৰ মানুহক নকবি হেৰ' বুৰ্বকটো খুব জলদি কৰ 10 কৰৰ সোমাব লাই হালে জালে ফুল চন্দন তুলসী লফাহালে জালে লাই হালে জালে ফুল চন্দন তুলসী অ মা ফোনটা কৰিছাও নি বাৰু পইচাটো দিলে নে কি অঁ কৰচোন কৰ বকাখুৰ দিছেনে নাই আকৌ লোভিয়া বুলি ভাবিব নেকি ভাবিলেও ভাবক বুজিছা নিজৰ পাইপ পইচাটো সেইকাৰণেহে ফোন কৰিছোঁ কৰ ফোন এটা কৰ
The MTN number you are trying to call is currently switched off. অ' মা মোবাইলটো দেখোন চুইচ অফ একো নহয় বুজিছ পইচা পাতি দি সিহঁতিও শুইছে মেলিছে আৰু সেইকাৰণে এতিয়ানো কি কাম আছে হয়নে সেইটো কাৰণে চুইচ অফ কৰি থৈছে অঁ বুজিছা সেইটোও হ'ব পাৰে মই গম পাইছো নহয় এহেঁতিয়ে কিবা কৰিছে মোৰ বাপেৰটো আহিলে বুজিছ বগলী আহিলে মোৰ বেংকৰ একাউণ্ট কাক দিছিলি অঁ ময়ে দিছিলোঁ পইচা সোমালে না আপুনি চখ হৈ গ'ল হয়নে আপুনি মই জানো আপুনি মোক ভালকৈ ক'ব বুলি আপোনাক ছাৰপ্ৰাইজ দিবৰ কাৰণে মই দি দিছিলোঁ একাউণ্টখন খোলে আকৌ লতাই চিঠি খেলাইছিলে নে ক'ৰবাত বোলে জিকিলোঁ বোলে আমি বোলে ফোন কৰিছিলে মই আপোনাৰ একাউণ্টটো দি দিলোঁ নহয় পইচা সোমালে মানে গোটেই কেইটকা কাটিলে এই মাহৰ দৰমহা পইচাকেইটা বোলো সোমাইছিলেহে তাক তই তোক আজি বকাখুৰ হে পানী অলপ আনচোন কেলে নকৰা কামবোৰ কৰিলে গোটেই পইচাখিনি গুচি গ'ল নহয় গম পাৱ নাই এতিয়া কি চুবাবি মাহটো খালে দৰমহা পইচাকেইটা বোলো সোমাইছিলেহে মই বোলো কেইদিনমান ভালকে যাব এই গোটেইখিনি চেষ্টা কৰি চাওঁ কি কাজি মই একো নাই কোৱা দেই ভবা নাছিলো নহয় ৰ'ব বুলি আজি ছাগলীক খোৱা বাদে মায়ে মাৰ খালেগৈ